যিখিনি মানুহে বেলেগৰ গাড়ীত উঠিব নাজানে দেখাইছো সিম্পলি কেমেৰাটো ইফালে আনক আমি যেতিয়া গাড়ীত উঠিম নহয় তেতিয়া খুলিলো এই ইয়াত নহয় ভৰিখন ইয়াত নিদিয়ে কাৰণ এইখিনি জায়গা লেতেৰা হয় চাফা কৰিব দিগদাৰ ডাইৰেক্ট ইয়াত বহিব লাগে সিধা কথা ইয়াত বহিব লাগে আৰু এটা বস্তু দেখাইছো যেনে এইটো চাওক এইখন হল হেন্ডেল মানুহে ইয়াত কি কৰে শিখৰ ৰজনীগন্ধা বিড়ি সিগাৰেট টুথপিক এভৰিথিং ইহঁতৰ গোটেই মানে ঘৰৰ কি এইটো এই বজাৰ কৰা মনাখন বুলি ভাবে এইটো সেইটো নহয় এইটো বজাৰ কৰা মনা নহয় ইয়াত এইটো হল হেন্ডেল ইয়াত এইবিলাক বস্তু নথব বৰ বেয়া কথা এইটো নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ দি কৈছো মানে মোৰ গাড়ীত বহুত মানুহ উঠে তাহাঁতৰো নিজৰ গাড়ী আছে কি পাহৰি যায় না কি নাজানো এইবিলাক কৰে মানে এইটো সিম্পল কথা আৰু দুটামান কথা দেখাম দেই আৰু এটা কথা এইফালে আচ্ছা মই দেখাইছো মই অলপ ঠিক কৰি লৈছো আৰু দুটামান কথা যেতিয়া মানুহ যদি পিছত যেতিয়া বহে নহয় বহুত মানুহ এইটো মেক্সিমাম মানুহে ভুল কৰে পানী বটল হওক কিবাৰ বটল হওক কিবাটো গমে পাইছে কি ইয়াতে থয় বটল ইয়াতে একচুয়ালি বটল থোৱা নহয় ইয়াত ফাইল বা তেনেকুৱা ধৰণৰ ডকুমেন্ট থোৱা বস্তু বটল থয় ইয়াতে সেইদৰে মানুহে ইয়াতে বটল থৈ এইটো বহল কৰি দিয়ে আৰু বেছি বহল হলেতো জানে পিছত ভাল নালাগা হয় তেতিয়া বেলেগ গাড়ী লগা হৈ যায় মানুহক যদি ইয়াতে বটল নথব কাইন্ডলি এটা সবকে জনাই দিছো মানে এইটো বহুত ডাঙৰ হৈ যায় মানে ডাঙৰ হলে ভাল নালাগা হয় তো সিধা কথা সবে জানে লেজেন্ড বিলাকে ভালকে বুজি পাব আৰু এটা কথা কম এইফালে কেমেৰাটো ইফালে আনা ভিতৰত দিয়া না আৰু মানুহে কি কৰে পিছত বহিব বিশেষকৈ মাইনাবোৰে কি কৰে এই ভৰি এই ৰকম উঠাব ইয়াত উঠাব তাত উঠাব ভৰি উঠাই বহে বেলেগৰ গাড়ীত ভৰিখন যেতিয়া তেতিয়া উঠোৱা বস্তু নহয় কিছুমান সময় থাকে সময় আৰু স্থান বিশেষে তাৰমানে ভৰিখন উঠাব লাগে য'তে ত'তে ভৰিখন নুঠাই বেলেগৰ গাড়ীত বহিলে ভৰিখন ইয়াতে উঠাই পেলাই বহিব নালাগে তো সিধা কথা মাইনাখিনিক কৈছো বিশেষকৈ ইয়াতে বেছিকৈ কৰে এইটো আৰু কি কৰে মানুহে ইয়াত বহি ইয়াতে বহিব এই ব্ৰাছখন হ'ব মানে যেতিয়াই পিক তামোলৰ পিক ৰজনীগন্ধা শিখৰৰ পিক এনি টাইম মানে পেলাই কৰি থাকিব আৰে ভাই শিখৰ কেনেকে পেলাই মই কৈ আছো চলি থাকিলে কি হয় গাড়ীখন লেতেৰা হয় মালিকজনে ধুব লাগে 500 টকা মিনিমাম যায় সাৰ্ভিসিংত কি কৰিব লাগে জানে কমসে কম 500 কিলো এনে 5 কিলোমিটাৰ মান 5-10 কিলোমিটাৰ মান দূৰত আহি এনেকে পেলাব লাগে ওপৰলৈ যাতে নিজৰ মুখত যাতে পৰে তেনেকে মানে পিকটো পেলাব লাগে বেলেগৰ গাড়ীত বহি এই যে পিক পেলোৱা সিস্টেমটো এটো একদম বেয়া কথা বাকি বমিখিনিৰ কথা নকম সেইখিনিতো বাদে দিলো